প্রকৃত নে অপ্রকৃত? জন্ম হলে মৃত্যু নিশ্চিত, কিন্তু এই মৃত্যু সত্য হয় জানো? মৃত্যুৰ পিছতো আমাৰ অস্তিত্ব থাকেনে? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এনে কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আত্মা অমৰ, এই কথা মই কোৱা নাই, শ্ৰীমদ ভাগৱত গীতাত লিখা আছে। একোটা শৰীৰত একোটা জীৱাত্মাই বাস কৰে আৰু সেই একে দেহতে পৰমাত্মায়ো বাস কৰে। মৃত্যু হ'লে শৰীৰটো বিনাশপ্ৰাপ্ত হয়, কিন্তু আত্মাৰ কোনো ক্ষতি সাধন নহয়। পূৰ্বজন্মৰ কৰ্মফলৰ জৰিয়তে জীৱই পুনৰ এটা নতুন শৰীৰ লাভ কৰে। কৰ্ম যদি পুণ্য হয়, জীৱই এটা সৎ পৰিয়ালত জন্মগ্ৰহণ কৰিব, আৰু কৰ্ম যদি অসৎ হয় তেন্তে জীৱই মানৱ দেহৰ ঠাইত কোনো অন্য জন্তুৰ দেহ লাভ কৰিব। অৰ্থাৎ জীৱই কৰ্মফলৰ অনুসৰি পৰৱৰ্তী জীৱন লাভ কৰে। যদি পৃথিৱীত ধনাত্মক শক্তি অৰ্থাৎ ভগৱান আছে, তেন্তে ইয়াৰ বিপৰীত ঋণাত্মক শক্তিও থাকিব পাৰে, যিবোৰক আমি সাধাৰণতে ভূত বুলি কওঁ। ভাগৱত গীতাৰ মতে মানুহৰ শৰীৰত থকা চেতনাটো হ'ল আত্মা। আত্মা হ'ল চিৰন্তন, ই হ'ল প্ৰকৃত। যিবোৰ লোকে অকাল মৃত্যু লাভ কৰে, তেনে লোক মৃত্যুৰ পিছতো এক অন্য ৰূপত এই জড়জগততে থাকি যায়, আৰু আয়ুস পূৰ্ণ নোহোৱালৈকে বা মুক্তি লাভ নকৰালৈকে তেওঁলোক আমাৰ মাজতে থাকে। আমি তেওঁলোকক দেখা নাপাওঁ, কিন্তু কিছু কিছু ক্ষেত্ৰত তেওঁলোকক অনুভৱ কৰিব পাৰোঁ। এই জড়জগতত মানুহেই হৈছে জীৱশ্ৰেষ্ঠ। সেয়েহে জীৱই মানৱ জীৱন লাভ কৰাটো এক পুণ্যফলৰ দৰেই। কোনোবাই যদি এই মায়াৰ বান্ধোনৰ পৰা মুক্ত হ'ব বিচাৰে, তেন্তে তেওঁলোকে নিজৰ ৰিপুসমূহ ত্যাগ কৰিব লাগিব আৰু নিজৰ অন্তৰত পৰমেশ্বৰৰ প্ৰতি থকা ভক্তি জগাই তুলিব লাগিব। তেতিয়াহে জীৱই এই জড়জগতৰ বান্ধোনৰ পৰা মুক্তি লাভ কৰিব পাৰিব। আত্মাৰ আকাৰ হৈছে চুলি এডালৰ আগৰ 10,000 ভাগৰ এভাগ, অৰ্থাৎ আত্মাটো নিচেই ক্ষুদ্ৰ। আচলতে আমি জানিব লাগিব যে আমি কোন, ক'ৰ পৰা আহিছোঁ আৰু ইয়াত কি কৰিছোঁ। আমি সকলো হ'লোঁ ঈশ্বৰৰ একোটা ক্ষুদ্ৰ অংশ। আমি আমাৰ পৰিচয় পাহৰি পেলাইছোঁ, সেইবাবে আমি আমাৰ ঘৰলৈ উভতি যাব পৰা নাই। ভক্তিভাৱেৰে কাম কৰিলেহে পৰমেশ্বৰে কৃপা কৰে। আমি সকলোৱে জানো যে মানুহৰ শ্ৰেষ্ঠ সম্পদ হৈছে জ্ঞান। জ্ঞান বিলালে জ্ঞান বাঢ়ে। যদি কোনোবাই এই জ্ঞানক লৈ অহংকাৰ কৰে, তেন্তে এই জ্ঞান লুপ্ত হয়। সকলো জ্ঞানতকৈ শ্ৰেষ্ঠ জ্ঞান হ'ল আধ্যাত্মিক জ্ঞান। ত্যাগৰ জৰিয়তেহে এই জ্ঞান লাভ কৰিব পাৰি, আৰু আধ্যাত্মিক জ্ঞানৰ জৰিয়তেহে আত্মা আৰু পৰমাত্মাক বুজিব পাৰি।